কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত এইকেইদিন ছচিয়েল মিডিয়াত চলি আছে তীব্ৰ প্ৰতিবাদ। ফেচবুক আদি ছচিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন পোষ্ট কৰি কৃষক নেতা কেইগৰাকীক মুক্তিৰ দাবী তোলা মুহূৰ্ততে আজি অসমীয়া পৰিষদৰ কামৰূপ জিলাৰ সভাপতি এম মুক্তাৰ মণ্ডলে সংবাদ মেল পাতি এইদৰে কয়। বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসমবাসীয়ে কৰিছিল। লগতে অখিল গগৈৰ নেতৃত্বতো এই কা বিৰোধী আন্দোলন চলিছিল আৰু এই আন্দোলনত অসমবাসীয়ে অসমীয়া ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল। কিন্তু বৰ্তমান চৰকাৰে অখিল গগৈক আজিৰ পৰা 200 দিনৰো অধিক কাল অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে আৰু ইয়াৰ পৰা আমি গম পাইছোঁ যে অখিল গগৈক আচলতে কোনো কাৰণবিহীন, কোনো যুক্তিবিহীন অন্যায়ভাৱে কাৰাৰুদ্ধ কৰি ৰাখি তেখেতৰ ওপৰত অন্যায় কৰা হৈছে। আৰু ইতিমধ্যে বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে যে অখিল গগৈ অসুস্থ, সোণোৱাল মানসকলকে আদি কৰি কাৰাৰুদ্ধসকল মানসিকভাৱে শাৰীৰিকভাৱে অসুস্থ হৈ আছে, যাৰ বাবে আমি অসম চৰকাৰক অসমীয়া পৰিষদৰ পৰা আহ্বান কৰিছোঁ যে অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগে। আৰু যিহেতু অখিল গগৈ অসুস্থ হৈ আছে, গম পাইছোঁ যে তেখেতৰ কৰোণা আক্ৰান্ত সন্দেহ হৈ আছে, সেয়ে অসম চৰকাৰে অখিল গগৈক উন্নত মানৰ চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব লাগে, বিতু সোণোৱালকো উন্নত মানৰ চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে অনতি পলমে বিনা চৰ্তে যিসকল কাৰাৰুদ্ধ বন্দীসকল, কা বিৰোধী আন্দোলনত জড়িত কাৰাৰুদ্ধসকলক বিনা চৰ্তে মুক্তি দিয়াৰ বাবে আমি অসমীয়া পৰিষদে দাবী জনাইছোঁ আৰু কৈছোঁ, যিহেতু অসমীয়া ৰাইজৰ এতিয়া স্বতঃস্ফূৰ্ত আৱেগ আৰু অসমীয়া ৰাইজ ওলাই আহিছে অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ বাবে ডিজিটেল আন্দোলন চলিছে। কিন্তু এই ডিজিটেল আন্দোলনে কেৱল ডিজিটেল হৈ নাথাকে, অসমবাসীয়ে কিন্তু এই কৰোণা মহামাৰীৰ সময়তে কিন্তু যেতিয়া অসমীয়া ৰাইজৰ আৱেগ আৱেগৰ বহিঃপ্ৰকাশ ঘটিব, কিন্তু ৰাস্তাত নামিবলৈ বাধ্য হ'ব আৰু ৰাস্তাত নামিলে কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ পৰিণতিৰ সৃষ্টি হ'ব। তাৰ বাবে অসম চৰকাৰে সাৱধান থকা উচিত। আৰু আমি আৰু এটা কথা সকীয়াই দিছোঁ, যদি এনেকৈ অন্যায় কৰা হয়, এজন অখিল গগৈক, বিতু সোণোৱালৰ নিচিনা বা মানস কোঁৱৰৰ নিচিনা 2-এজন কাৰাবন্দীক কাৰাৰুদ্ধ কৰি ৰাখি তেখেতসকলৰ যি স্বৈৰাচাৰী শাসন কিন্তু বেছি দিন নাথাকে। এই স্বৈৰাচাৰী শাসন অনাগত 2021-ৰ যি নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া ৰাইজে দিয়াৰ কাৰণে সাজু হৈছে ইতিমধ্যে। তাৰ বাবেও বিজেপি চৰকাৰ সাজু হৈ থাকক যে ইয়াৰ প্ৰত্যাহ্বান কিন্তু বিজেপি চৰকাৰে পাব লাগিব। আমি এইখিনি আজি সংবাদ মেলৰ জৰিয়তে আমি আহ্বান কৰিছোঁ যে অখিল গগৈ লগতে যিসকল কাৰাৰুদ্ধ সকলক বিনা চৰ্তে মুক্তি কৰি দিব লাগে। এয়ে আমাৰ শেষ আহ্বান। জয় আই অসম।